নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দাঁত আৰু মুখৰ কথা নকওঁ, এটা বস্তু দেখাম। আৰু আমি তালৈকে গৈ আছোঁ। এতিয়া পাঠশালাৰ পৰা ওলাইছোঁ আৰু মোৰ লগত আছে ভাইটি মৃন্ময়ে সহযোগ কৰিব আজিৰ গোটেই ৰেকৰ্ডিংখিনিত। গতিকে চাই থাকক বন্ধুসকল। ৰাইজ চিন পাইছেনে মোক? মই হৈছোঁ গৰম পানী ব্লগছ। আৰু যোনে যোনে চিন পায় এটা কমেণ্ট বক্সত দি দিব গৰম পানী ব্লগছৰ পৰা আহিছোঁ বুলি। আৰু যোনে যোনে চিন নাপায় মই চিনাকি কৰি দিছোঁ, মই হৈছোঁ ৰূপম দাৰ ভাইটি। আৰু আজি ৰূপম দাৰ মই মিলি কিনে ক'ব গ'লে এটা সৰু সুৰা কলেব বুলি ক'ব লাগিব। দুটাই মিলি কিনে এটা ধুনীয়া এটা কণ্টেণ্ট, মানে এটা বহুত ভাল এটা টপিকৰ ওপৰত আমি এটা কাম কৰিব বিচাৰিছোঁ। আজি চাওঁ কিমানখিনি আগবাঢ়িব। ৰূপম দা আছে, বহুতখিনি হেল্প কৰিব। আৰু এতিয়া আমি আহি কিনে পাই গ'লোঁ, কি পালোঁ? পাঠশালাৰ মেইন পাঠশালাৰ হাইৱে চাৰিআলি। এইটো চাইডক হাইৱে চাৰিআলি। আমি এতিয়া ৰাইট চাইড ল'ব লাগিব আৰু যাব লাগিব বঙাইগাঁও। বাকীখিনি আগন্তুক বস্তু আহি থাকিব, কৈ বহুতখিনি ডিটেইলছ দিব লগা আছে। এয়া পালোঁ আমি হাউলি। আৰু আপোনালোকক দেখুৱাই আছোঁ আমাৰ হাউলি চহৰত সোমোৱাৰ আগত এখন সুন্দৰ তোৰণ বনাইছে। ইনাগুৰেশ্যন হোৱা নাই, ঢাকি থৈ দিছে। এইখন সঁচাকৈয়ে অসমৰ এখন অন্যতম সুন্দৰ তোৰণ, আৰু পিছত ভালকৈ দেখা পাব আপোনালোকে। এতিয়া পালোঁ আমি আই নদীৰ ব্ৰিজ, আৰু নামনি অসমৰ অন্যতম খৰস্ৰোতা নদী। এটা হৈছে আমাৰ নলবাৰীৰ পাগলদিয়া আৰু এটা আই নদী। এইটো মুহূৰ্তৰ ভিতৰতে কেতিয়াবা পানী আহি যায়। আৰু আমি আই নদীৰ ব্ৰিজ ক্ৰছ কৰিলোঁ। আৰু এয়া আমি আহি পালোঁ তুলুঙীয়াৰ পৰা আপুনি ৰাইট ছাইড ল'লে পাব ধুবুৰী আৰু ছাগলীয়া যি গেট আছে অসম আৰু পশ্চিমবংগৰ মাজত, এইবিলাক পাব। আমি সেইপিনেদি নাযাওঁ, আমি যাম লেফ্ট ছাইডেৰে গ'লে আমি যোগীঘোপা পাম। আৰু তেতিয়ালৈকে চাই থাকক আমাৰ ভিডিঅ'। এইখিনিক দেওহাটী বুলি কয়। লেফ্ট ছাইডেৰে গ'লে অভয়াপুৰী চহৰ পাব পাৰি। আমি লেফ্ট ছাইড লোৱা নাই, ৰাইট ছাইডেৰে গৈছোঁ। এইটো ক্ৰচিংটো পাৰ হৈ পেলাই আমি পাম নেক্সট কাৱাইতাৰী, আৰু কাৱাইতাৰীৰ পিছত আছে যোগীঘোপা। আৰু এটা বস্তু দেখাব ওলাইছোঁ। আমাৰ সোঁফালে আপোনালোকে যিবিলাক গছ দেখিছে, ইয়াতে বহুত গছ আছে, কেইবা হাজাৰো গছ আছে। এই গোটেই গছবিলাক কিন্তু মই জনাত এজন প্ৰকৃতিপ্ৰেমীৰ উদ্যোগত, এই অঞ্চলৰ তেখেতৰ উদ্যোগত ইয়াতে ৰোপণ কৰা হৈছিলে বহুত বছৰ আগতে। আৰু এতিয়া এনেকুৱা জংঘলৰ ৰূপ পাইছে এই গোটেই মানে হেৰিখিনি। এইটো আপোনাৰ অঞ্চলটো হৈছে তুলুঙীয়া আৰু চলন্তপাৰাৰ মাজৰ, এইটো মানে মেড এটা মানে জংঘল এখন আৰু ফৰেষ্ট। য়েছ। আৰু আমি এতিয়া এই দেখিছে নৰেন্দ্ৰটো যিখন সেতুখন আছে, তাৰ কাষেদি এতিয়া এটা ৰাস্তা এটা আছে, পাৰঘাট হয়তো এটা ৰাস্তাটো মানে নামি কিনে ক'ম বাৰু। আৰু ইয়াতে হ'ব আমাৰ যিটো মানে কাম আছিলে আজিৰ, মানে ব'ট ক্লিনিক বুলি কয় এইটো। আৰু এই ব'ট ক্লিনিকত মানে নাৱৰ ওপৰত মানে চিকিৎসা দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে। এইটো এটা NGOৰ থ্ৰুদি কৰা হৈছে। আৰু এতিয়া আমি আহি পালোঁ আমাৰ নৌকা চিকিৎসালয়। আজি যিটো দেখাম বুলি কৈছিলোঁ আপোনালোকক, এই নৌকা চিকিৎসা সেৱা বঙাইগাঁও জিলাৰ। ইয়াতে মই 2017 চনৰ পৰা এজ এ ভিজিটিং ডেণ্টেল চাৰ্জন কাম কৰিছিলোঁ। সপ্তাহত এদিন আহিব লাগে, ক'ভিড নোহোৱালৈকে। তাৰপিছত মোৰ ট্ৰেন্সফাৰ হ'ল। তথাপি আজি আহিছোঁ, আপোনালোকক দেখাম বুলি ভাবিছোঁ। বলক ভিতৰলৈ যাওঁ আমি। ভালে আছে? অলপ দেৰি হৈ গ'ল দেই, চৰি। কালি ৰাতি মণ্ডলে মোক মেছেজ কৰিছে। মামা আমি আহি লগ পালোঁ আমাৰ ডক্টৰ দীপৰঞ্জন দাসদেৱক। তেখেত আৰু মই প্ৰায় একে সময়তে বঙাইগাঁও জিলাত জইন কৰা চাকৰিত। আৰু বহুতে ইয়াৰ পৰা ট্ৰেন্সফাৰ লৈ গৈছে বা অন্যান্য সুযোগ লৈ পেলাই আঁতৰি গৈছে। কিন্তু আমাৰ ডক্টৰ দাস 2015 পৰাই ইয়াত আছে। আৰু এনেকুৱা নহয় যে তেখেতে কিবা মানে বেলেগত অপৰচুনিটি পোৱা নাই, কিন্তু এটা পেশ্যন হিচাপে এইটো ইয়াতে কাম কৰি আছে তেখেতে। আৰু তেখেতে দুআষাৰ ক'ব। নমস্কাৰ, মই আপোনাৰ ব'ট ক্লিনিক 2015 চনত জইন কৰিছিলোঁ। তাৰ পৰা বৰ্তমান তাতেই কৰি আছোঁ। ইয়াতে মানে য'ত কৰি আছোঁ, এনেকুৱা জেগাত কৰি আছোঁ যে মানুহবিলাক য'ত মানে আপোনাৰ বেলেগ
ধৰক হস্পিটেল বা সা সুবিধা পোৱাৰ একো মানে হেৰি নাই আৰু সুবিধা পোৱা নাই। তো আমি যোনখিনি জেগাত গৈছোঁ এনেকুৱা জেগাত গৈছোঁ যে মানুহবিলাকৰ একো সুবিধা নাই, অকল আমি যোনটো মানে অকল মানে সিহঁতৰ আশা আৰু সেইটোৰ কাৰণে আমি বৰ্তমান চলি আছে বস্তু। আৰু মেইনলি আমাৰ যোনটো ক্লিনিক হয় বুথ ক্লিনিক, সেইটো মানে মেইনলি গৰ্ভৱতী আৰু আপোনাৰ যোনটো বাচ্চা আপোনাৰ সৰু বাচ্চাৰ যোনটো ভেকচিনেশ্যনটো দিয়া হয় মানে সেইখিনিত বেছি গুৰুত্ব হয়। আৰু বাকী তাৰে বাহিৰে আপোনাৰ নৰ্মেল যোনটো OPD চলে আমাৰ, প্লাছ আপোনাৰ ফেমিলি প্লেনিং কাউন্সিলিং চলে। বাকী ফেমিলি প্লেনিঙৰ যোনবিলাক মানে বস্তু মানে দিব লাগে, যেনেকৈ মালা বড়ি বা প্ৰপাৰ্টি সেইবিলাক গোটেইখিনি বস্তুৱে দিয়া হয় আমাৰ ইয়াতে। এয়া হৈছে আমাৰ বুথ ক্লিনিকৰ ফাৰ্মাচী। ইয়াতে আমাৰ লাগতিয়াল যিবিলাক ঔষধ, আৰু এখেত আমাৰ ফাৰ্মাচিষ্ট। মই থকা সময়ত নাছিলে, তেখেত পিছত আহিছে। এতিয়া ভিতৰলৈকে যাব লাগিব। এইটো আমাৰ ডক্টৰ চেম্বাৰ্ছ। আৰু মই যেতিয়া আছিলোঁ আমাৰ এখন পৰ্টেবল ডেণ্টেল চেয়াৰ আছিলে, পৰ্টেবল ডেণ্টেল চেয়াৰ আৰু গোটেই ডেণ্টেল ইউনিটটো ইয়াতে থৈ দিয়া আছে। এইটোত আমি দাঁতৰ চিকিৎসা কৰিছিলোঁ এটা সময়ত, এতিয়া ইউজ হোৱা নাই। আৰু এনেকৈ আহি পেলাই ইয়াতে খোৱা লোৱাৰ কামবিলাক বা অন্যান্য চেকআপৰ কামবিলাক কৰা হয়। আমাৰ ANM বাইদেউসকল আছে। নমস্কাৰ, মই DrRupam হয়, বুথ ক্লিনিকৰ ANM হয়। মোৰ ইয়াতে মানে 9 বছৰ ৰানিং চলি আছে। 9 বছৰ। আপুনি ক'ত থাকে? মই বঙাইগাঁও টাউনতে থাকোঁ। ঠিক আছে। আৰু এইপিনে আৰু এজনী মেডাম আছে। নমস্কাৰ, মোৰ নাম আদৰি খাতুন, মই বঙাইগাঁও বুথ ক্লিনিকৰ ANM হয়। ঠিক আছে। আৰু এইটো আমাৰ লেবৰেটৰী, আমাৰ লেবৰেটৰী টেকনিচিয়ান ৰঞ্জন বৈশ্য আছে। আৰু কোল্ড ষ্ট'ৰেজটো নতুনকৈ আনিলে ন? এইটো নতুনকৈ আনিছে, অপেনিং হোৱা নাই কিন্তু অপেনিং হোৱা নাই। এইটো আমাৰ কিটচেন, এই মামা আছে, খুব সুন্দৰকৈ খানা বনায়। আৰু আমি খালোঁ পুৰি চব্জি, ধুনীয়া টেষ্টি হৈছে। এইটো কিটচেন চাই লওক, বা গেছ চিলিণ্ডাৰ পুৰা ধুনীয়া আছে। এটা ধুনীয়া এটা মানে পৰ্টেবল এটা মানে হাউচ টাইপ আৰু মানে ৰানিং আৰু মানে ন, ধুনীয়া বস্তু আছে। গোটেই মানে এইটো পাৱাৰ চিষ্টেমটো চলাৰৰ দ্বাৰা চলে। ওপৰত মই দেখালোঁ কিন্তু চলাৰটো, চলাৰৰ সহায়ত চলে। আচলতে এই যি নৌকা চিকিৎসা সেৱা, এই মহৎ উদ্দেশ্য এটা আগত ৰাখি পেলাই 2010 চনত এই সেৱা আৰম্ভ কৰা হৈছিল, যাতে অসমৰ চৰ অঞ্চলৰ যি জনসাধাৰণ আছে, যাৰ কাৰণে নিয়মীয়া স্বাস্থ্যসেৱা পোৱাটো এটা অত্যন্ত দুৰূহ, সেই মানুহখিনিৰ ওচৰলৈ স্বাস্থ্যসেৱা লৈ যোৱাৰ কাৰণে এই সেৱা আৰম্ভ কৰা হৈছিলে। আৰু তেতিয়াৰ পৰা সুন্দৰকৈ এই সেৱা চলাই আছে আৰু চৰ অঞ্চলৰ লাখ লাখ জনক তাক উপকৃত কৰিছে। বন্ধুসকল, অৱশেষত আমাৰ যাত্ৰাৰ সমাপ্তি ঘটিল আৰু আমি আহি ঘৰ পালোঁ। এই চেগতে মই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰাত প্ৰয়োজনীয় অনুমতি পত্ৰ প্ৰদান কৰাৰ কাৰণে বঙাইগাঁও জিলা নৌকা স্বাস্থ্যসেৱাৰ প্ৰকল্প বিষয়া শ্ৰদ্ধাৰ মঞ্জুৰ হুছেইন দেৱ, নৌকা স্বাস্থ্যসেৱাৰ স্বাস্থ্য বিষয়া ডাক্তৰ দীপৰঞ্জন দাসদেৱ প্ৰমুখ্যে বঙাইগাঁও জিলা নৌকা স্বাস্থ্যসেৱাৰ সমূহ বিষয়া কৰ্মচাৰী, লগতে বঙাইগাঁৱৰ মানিকপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমূহ বিষয়া কৰ্মচাৰীলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আজিলৈ এইখিনিয়ে, আগলৈ চাই থাকিব। ধন্যবাদ।